নমস্কাৰ সকলোকে স্বাগতম জনাইছো আমাৰ চেনেলৰ মাজলৈ। আজি মই আপোনালোকক দেখুৱাম আপোনালোকে যদি ঘৰতে এটা ইনকিউবেটৰ বনালে বা যদি কিনি আনিছে তেনেহলে আপোনালোকে যদি যিখন কন্ট্ৰল আহে কন্ট্ৰলাৰখনৰ সেটিংস মিলাব পৰা নাই তেনেহলে আপোনালোকে এই ভিডিওটো চাওক। ধুনীয়াকৈ মই দেখুৱাই দিছো আপোনালোকক। আৰু লগতে এই কন্ট্ৰলাৰখন হৈছে W-1209। বাকি দেখিছে মই ধুনীয়াকৈ লাইট চাইট জ্বলি গ'ল। এতিয়া মই আপোনালোকক দেখুৱাম। আৰু লগতে আপোনালোকে যদি এনেকুৱা ইনকিউবেটৰ ঘৰতে বনাব পাৰে যদি বিচাৰে তেনেহলে মই এটা ভিডিও বনাই থৈছো, তাৰ লিংক ডেসক্ৰিপশন বক্সত দি থৈছো। সেইটো আপোনালোকে চাই এনেকুৱা ইনকিউবেটৰ বনাব পাৰিব। এইটো মাত্ৰ 600 টকাত বনাইছো মই, মাত্ৰ 600 টকাত। আপোনালোকে ধুনীয়াকৈ বনাব। আৰু এতিয়া বলক ভিডিওটো চাওক আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিব। আপোনালোকে এতিয়া ইনকিউবেটৰটোৰ কাৰণে আপোনালোকে কন্ট্ৰলাৰখনত মাত্ৰ 3টা সেটিংস কৰিব লাগিব। আৰু প্ৰথমটো হৈছে হাই টেম্পাৰেচাৰ, মানে কেতিয়া আপোনালোকৰ লাইটটো নুমাই যাব। আৰু তাৰ পিছত হৈছে লো টেম্পাৰেচাৰ, কেতিয়া লাইটটো জ্বলিব। আৰু তাৰ পিছত হৈছে দুটা অপচন থাকে C আৰু H। যদি C হয় মানে C মানে হৈছে কুলিং আৰু H মানে হৈছে হিটিং। যদি C হৈ থাকে তেনেহলে লাইটটো কেতিয়াও নজ্বলে। আৰু H কৰি দিব লাগিব। সেইটো কাৰণে এতিয়া সকলো দেখুৱাই আছো, আপোনালোকে চাই লওক। হাই টেম্পাৰেচাৰটো সেট কৰিবৰ কাৰণে যিটো প্ৰথম সুইচ আছে সেইটো আপোনালোকে জাস্ট এনেকৈ টিপি এৰি দিব। টিপি এৰি দিয়াৰ পিছত দেখিছে এনেকৈ মোৰ ঢিপিক মাৰিছে এনেকৈ। তাৰপিছত যিটো মাজৰ অপচন আছে, মাজৰ সুইচটো মানে সেইটো এনেকৈ যদি টিপি গৈ থাকে তেনেহলে বাঢ়ি গৈ থাকিব। আৰু আপোনালোকে তেনেকৈ বহাই 37.7 কৰি ল'ব। এতিয়া চাওক মোৰ ধুনীয়াকৈ 37.7 হৈ যাব। এয়া দেখিলে। আৰু এতিয়া এৰি দিব, 37.7 হৈ গ'ল। এতিয়া আপোনালোকে সেট কৰিব লাগিব লো টেম্পাৰেচাৰটো। আৰু যদি এই শেষৰ সুইচটো টিপে তেনেহলে কমি যাব, কিন্তু আপোনালোকে 37.7 ৰাখিব। আৰু এতিয়া আপোনালোকে সেট কৰিব লাগিব লো টেম্পাৰেচাৰ, মানে কেতিয়া লাইটটো নুমাই যাব। আৰু সেইটো কৰিবৰ কাৰণে আপোনালোকে আকৌ প্ৰথম অপচনটো এনেকৈ টিপি ধৰি থাকিব। আৰু এতিয়া আকৌ গুচি গৈছে মোৰ, এই আহি গ'ল। এনেকৈ টিপি যদি ধৰি থাকে দেখিছে এনেকৈ ওলাইছে P0। আকৌ যদি আপোনালোকে মাজৰ অপচনটো টিপে তেনেকৈ তেতিয়া হ'ব আপোনালোকে P1 দেখিছে। আকৌ যদি টিপে তেনেকৈ হ'ব তেতিয়া হ'ব P2। তাৰপিছত আকৌ টিপিলে P3, দেখিছে মোৰ P3 এনেকৈ। কিন্তু আপোনাৰ এইবোৰ দৰকাৰ নাই, শেষৰ অপচনটো টিপি পিনি কমাই ল'ব। আৰু তাৰপিছত P1টো টিপাৰ পিছত আপোনালোকে আকৌ প্ৰথম অপচনটো টিপিব। দেখিছে 2.0, কিন্তু আমি সেট কৰিব লাগিব এতিয়া 0.5। তাৰ কাৰণে এনেকৈ কমাই আছো একদম শেষৰটো টিপি দেখিছে 0.5ত মই ৰাখি দিম। এয়া দেখিছে, মানে কি হ'ল আমি সেট কৰিছিলো 37.7, তেতিয়া আমাৰ লাইটটো নুমাই যাব। আৰু এতিয়া সেট কৰিলো 0.5, মানে যেতিয়া আমাৰ 37.5ৰ পৰা 37.7ৰ পৰা যেতিয়া আমাৰ 5.5 কমি যাব, মানে 37.2 হ'ব, তেতিয়া আমাৰ লাইটটো অট'মেটিক জ্বলি যাব। আৰু এতিয়াও আপোনালোকৰ লাইটটো নজ্বলিব, কাৰণ মই যে কৈছিলো 3টা সেটিংস কৰিব লাগিব। আৰু 3 নম্বৰটো হৈছে কুলিং নে হিটিং, মানে C আৰু H। তাৰ কাৰণে আকৌ প্ৰথম অপচনটো এনেকৈ টিপি থাকিব। এনেকৈ টিপি থাকিলে আপোনালোকে P0। তাৰপিছত আকৌ আপোনালোকে আকৌ সেইটো অপচনে টিপিব, প্ৰথমটো দেখিব C। তাৰপিছত মাজৰ অপচনটো যে মাজৰটো টিপি দিব, তেতিয়া হ'ব আপোনালোকৰ H। ইয়াত দেখিছে মোৰ H হৈ গৈছে। আকৌ এতিয়া আপোনালোকৰ লাইটটো মোৰ অট'মেটিক জ্বলি গ'ল, নিজে দেখিছে আপোনালোকে। মই প্ৰুফ দি দিছো। আৰু সেইটোৱে যদি H নকৰে তেনেহলে লাইটটো কেতিয়াও নজ্বলে। এতিয়া মই আপোনালোকক দেখুৱাম 37.7 হলে মোৰ লাইটটো নুমাই নে নুনুমাই। আৰু 37.2 মানে 5 কমি গ'লে লাইটটো জ্বলে নজ্বলে, মানে প্ৰুফ দিম আপোনালোকক। গতিকে চাই লওক। মই অলপ টেম্পাৰেচাৰটো স্পীড কৰি দিছো, টেম্পাৰেচাৰটো বাঢ়ি আছে দেখিছে। আৰু এইপিনে দেখিছে 37.67 দেখি গ'ল, একদম লাইটটো নুমাই গ'ল। একদম প্ৰুফ দি দিছো মই, দেখিছে আপোনালোকক। এতিয়া 37.8 পাই গৈছেগে মোৰ। আৰু এতিয়া লাইটটো নুমাই গ'ল, আৰু বাঢ়িবলৈ নিদিয়ে। আৰু মানে লাইটটো আৰু নজ্বলে। আৰু এতিয়া আপোনালোকে দেখিব মোৰ 37.7ৰ পৰা 5 কমি গ'লে, মানে 37.2 হ'লে লাইটটো আকৌ জ্বলে নজ্বলে সেইটো দেখুৱাম। আকৌ মই অকণমান স্পীড কৰি দিছো, টেম্পাৰেচাৰটো কমি আছে এনেকৈ। এইপিনে 37.32 দেখি গ'ল, ধুনীয়াকৈ লাইট জ্বলি গৈছে। মই আপোনালোকক একদম প্ৰুফ দেখুৱাই দিলো। আৰু ঢাকনাখন আপোনালোকে খুলি নাৰাখিব, যাতে যেতিয়া মানে কি হ'ব বহুত দেৰিকৈ লাইটটো নুমাব। কাৰণ যদি খুলি দিয়ে বাহিৰৰ হেৰিটো যিহেতু মানে হেৰি কৰিব। আৰু চেন্সৰ পাত আপোনালোকে ভিতৰৰ মানে ভাল এটা জেগাত থ'ব, যাতে ধুনীয়াকৈ হেৰি কৰিব পাৰে। আৰু লাইটটোৰ ওচৰত বৰকৈ নথ'ব, অলপ আঁতৰত থ'ব। লাইটটোৰ ওচৰত যদি থৈ দিয়ে তেতিয়াহ'লে সোনকালে গৰম হৈ যাব, পতককৈ মানে লাইটটো নুমুৱাই দিব। গতিকে সেইটো কাম কৰিব আপোনালোকে।
আৰু আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে আৰু যদি ইনকুবেটৰটো কেনেকৈ বনাব মই কৈছোঁ মাত্ৰ 600 টকাত বনাব পাৰিব আৰু সেই ভিডিঅ'টো চাব বিচাৰে তেনেহ'লে লিংক ডেছক্ৰিপশ্যনত আছে চাই ল'ব বাই